কুসুম কৈলাশ আধুনিক অসমীয়া সংগীত জগতৰ এগৰাকী অত্যন্ত জনপ্ৰিয় কণ্ঠশিল্পী আৰু অভিনেতা। তেওঁৰ অনন্য কণ্ঠশৈলী আৰু গীত পৰিৱেশনৰ ধৰণে বৰ্তমান অসমৰ নৱপ্ৰজন্মৰ মাজত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ তেওঁৰ বিহু গীত আৰু আধুনিক গীতসমূহত থকা অসমীয়া লোকসংস্কৃতিৰ সুৰৰ সংমিশ্ৰণে শ্ৰোতাৰ মন মুহিবলৈ সক্ষম হয়। কুসুম কৈলাশৰ জন্ম হৈছিল 1981 চনৰ 6 অক্টোবৰ তাৰিখে চৰাইগাঁও জিলাৰ মামৰাৰ মানিকী বুঢ়াগোহাঁই বাৰী নামৰ গাঁওখনত। তেওঁৰ সম্পূৰ্ণ নাম কুসুম কৈলাশ মোহন আৰু ঘৰত মতা নাম সৰু। তেওঁৰ পিতৃৰ নাম স্বৰ্গীয় ডিম্বেশ্বৰ মোহন আৰু মাতৃৰ নাম সুভদ্ৰা মোহন। তেওঁ এজন অতি সাধাৰণ গাঁৱলীয়া পৰিৱেশত ডাঙৰ দীঘল হৈছিল। তেওঁৰ পত্নীৰ নাম ডেইজী কুসুম কৈলাশ। তেওঁ নিজৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গাঁৱৰ বিদ্যালয়তে সম্পূৰ্ণ কৰে। সংগীতৰ প্ৰতি থকা অদম্য হেঁপাহৰ বাবেই তেওঁ শৈশৱৰে পৰা গীত মাতৰ চৰ্চা কৰিছিল। কুসুম কৈলাশে তেওঁৰ সংগীত জীৱন আৰম্ভ কৰিছিল বিহু গীতৰ জৰিয়তে। তেওঁৰ কেইটামান উল্লেখনীয় কাম হ'ল তেওঁৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত বোকা, কংচেং আৰু ডিস্কো ভণ্টি অন্যতম। নীল আকাশ আৰু প্ৰিয়ংকা ভৰালীৰ সৈতে কৰা তেওঁৰ বহুতো গীত যথেষ্ট জনপ্ৰিয়। সংগীতৰ উপৰিও তেওঁ অভিনয় জগতত খোজ পেলাইছে। 2019 চনৰ অসমীয়া ছবি ৰঙীনত তেওঁ অভিনয় কৰিছিল। কুসুম কৈলাশ এগৰাকী নম্ৰ আৰু সৰল ব্যক্তি হিচাপে জনাজাত। তেওঁ নিজৰ শিপা বা গাঁৱলীয়া জীৱনটোক সদায় শ্ৰদ্ধা কৰে আৰু তেওঁৰ গীতসমূহতো এই প্ৰতিফলন দেখা পোৱা যায়। তেওঁৰ প্ৰিয় কণ্ঠশিল্পী হৈছে ডক্টৰ ভূপেন হাজৰিকা আৰু নুছৰত ফতে আলী খান। তেওঁৰ প্ৰিয় খেল ফুটবল। তেওঁৰ চখ হৈছে গীত গোৱা, লিখা আৰু সংগীত ৰচনা কৰা। তেওঁৰ উচ্চতা 5 ফুট 2 ইঞ্চি। তেওঁক চৰাইদেউ জিলাৰ লাংকুৰি দেওশাল পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ বিভিন্ন সাংস্কৃতিক মঞ্চত অসংখ্য বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। কুসুম কৈলাশ কেৱল এজন কণ্ঠশিল্পীয়ে নহয়, তেওঁ অসমৰ লোকসংস্কৃতি আৰু আধুনিকতাৰ মাজৰ এক সেতুস্বৰূপ। তেওঁৰ বিহুৰ লগত আধুনিক সুৰৰ সংমিশ্ৰণে অসমীয়া সংগীতক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তেওঁৰ এই সংগীত যাত্ৰা আৰু অধিক সফল হওক আৰু অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰক, সেয়াই আমাৰ কামনা।